বলকচোন আজি নেটফিয়াত ভোগালী মেলাকে চাওঁ অলপ। এয়া আহি আমি গেট পালোঁ। গেটত সোমাইয়ে দেখিলোঁ চাওক ধুনীয়া ধুনীয়া নাচনীবিলাকে ফটো উঠি আছে। ইয়াত ঢুলীয়াও আছে, পিছত নাচিব তেওঁলোকে। এয়া চাওক কিমান মানুহ গোট খাইছে। এই ভোগালীৰ প্ৰাকখনত এই হিমসনা গধূলিটো ইমান সুন্দৰকৈ সজাই পৰাই তুলিছে। চাওক এইবিলাক মিডিয়া নিউজ চেনেলৰ মানুহ আছে, প্ৰাগ নিউজ, NETV, সেইবিলাকেও তেওঁলোকৰ ফালৰ পৰাও গান গাব। এইবিলাক গীত ধুনীয়াকৈ চববিলাক বহি আছে আৰু কিবা কিবি কুৱেশ্যনো সুধি আছে। এনেকুৱাকৈ প্ৰগ্ৰেম ধুনীয়াকৈ চলি আছে। চাওক খুব ভাল লাগিছে। এই চাওক দেখিয়ে ভাল লাগি যায়। আপোনালোকে অনুমান কৰিব পাৰিছে দেখিয়ে কিমান ভাল লগা। এয়া চাওক লাৰু পিঠা চববিলাকে ইয়াত ওলাইছে। আপোনালোকে আহিও লৈ যাব পাৰিব ধুনীয়াকৈ। টাউনততো আৰু এইবিলাক বনোৱা নহয়েই ঘৰত বহুতৰে, গতিকে আহিলে আপোনাৰ মেলাও চাব আহিলে লৈ যাব পাৰিব। চাওক কি ধুনীয়াকৈ পিঠা বনাই আছে, একদম ঘৰুৱা আৰু ঘৰত যেনেকৈ বনায় তেনেকুৱাকৈ একদম বনাই আছে। আপোনালোকে লৈ যাব পাৰিব, ইয়াত খাবও পাৰিব। সুন্দৰ পৰিৱেশ। চাওক চববিলাক আছে। বাৰু আপোনালোকে ঘৰত পিঠা বনালে নাই জনাবচোন কমেণ্টত। চাওক কি ধুনীয়া চাওক চববিলাক ওলাইছে, চাই থাকক। এই সুন্দৰ পৰিৱেশ আৰু বহুত মানুহো আহিছে। আজি ফাৰ্ষ্ট ডে হয়, 4 দিন থাকিব। আপোনালোকে আহিবচোন চাবলৈ। চাওক ইয়াত চাহো পায়, চাহ বৰ ধুনীয়া চাহ হয়, আপোনালোকে খাই ভাল পাব। ঠাণ্ডাও ভালকৈ পৰিছে। চাওক আপোনালোকে আহিলে কিনি লৈ যাব পাৰিব। চাওক বহুত ভাল লগা পৰিৱেশ। এয়া চাওক কি ভাল লাগে ন, এইবিলাক চাওক গাহৰি এনেকৈ থৈ দিছে আৰু এই চাওক চালাটো আছে। চববিলাক আহিলে আপোনালোকে টেষ্ট কৰিব পাৰিব। ধুনীয়া পৰিৱেশ। আহিবচোন আপোনালোকেও চাই যাব পাৰিব, বহুত ভাল লাগে। এনেকুৱাকৈ গৈ থাকিলে শেষেই নহয়। এইবিলাক কাপোৰৰ দোকানো আছে, আপোনালোকে কাপোৰো কিনিব। চাওক কি ধুনীয়াকৈ কেকৰা পৰি আছে। আপোনালোকে আহিলে কেকৰা পৰা খাব পাৰিব। পলু আছে, গৰৈ মাছ আছে, এইবিলাক গাহৰি আছে, চববিলাক টেষ্ট কৰিব পাৰিব। আহক আপোনালোকেও চাওক। ইমানেই দিয়ক আৰু ভিডিঅ'টো বেছি দীঘল নকৰোঁ। কি ধুনীয়াকৈ পৰিছে চাওক। শেষত সকলোলৈ ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ মোৰ ফালৰ পৰা। আহিব আপোনালোকেও, এইবিলাক টেষ্ট কৰিব পাৰিব। চাওক।